আমি এতিয়া আছোঁ এই VIP ৰুমত আমাৰ হোটেলৰ জাহ্নবীৰ চাব পাৰে এইটো নতুনকৈ ৰেন'ভেট কৰিছে আমাৰ ছাৰে এইটো আমাৰ ছুপাৰভাইজাৰ ছাৰ আছে কেনেকুৱা আছে আপোনালোকে আপোনালোকে ভালে আছে তো গাইজ আজি আমি কথা পাতি আছোঁ হোটেল জাহ্নবীৰ ফ্ৰণ্ট অফিচত বহি গাইজ মই ইয়াতে কাম কৰোঁ আপোনালোকক আগতে কৈছিলোঁৱে মোৰ ব্লগ যিহেতু চাইতে গম পায় তো গাইজ আজি মই বহি আছোঁ ফ্ৰণ্ট অফিচত আৰু গাইজ আমাৰ যিখন হোটেল জাহ্নবীৰ এজেঞ্চি এই হোটেলত আপুনি ৱেল ইকুইপড স্পেচিয়াছ ৰুম পাই যাব সব প্ৰকাৰৰ আপোনাক VIP ৰুম লাগে ছিংগল ডাবল AC নন AC যি প্ৰকাৰৰ আপোনাৰ ৰুম লাগে সব ৰুম পাই যাব তাৰপিছত আপোনাৰ ইয়াত কনফাৰেঞ্চ হল পাই যাব আপোনাৰ বৰ্ড মিটিং ৰুম পাই যাব আপোনাৰ ফ্ৰী পাৰ্কিং আছে ৱাইফাই আছে আপোনাৰ সব ফেচিলিটি মানে মেক্সিমাম এভেইলেবল আছে আপোনাৰ যদি আপুনি ৰেষ্টুৰেণ্ট লাগে মাল্টি কুইজন ৰেষ্টুৰেণ্ট আছে অ'পেন এয়াৰ দৰে ৰেষ্টুৰেণ্ট আছে আমাৰ তাতে আলকানন্দা তাৰপিছত হেলকা আছে আপোনাৰ মাল্টি কুইজন ৰেষ্টুৰেণ্ট আলকানন্দা আছে আপোনাৰ অ'পেন এৰিয়া হয় তাৰপিছত গাইজ আপোনালোকে ৰুমত যদি আপুনি ৰুমত থাকে তো ৰুমতো আমি আপোনাৰ ডিনাৰ হওক লাঞ্চ হওক যি খাই আপোনাক আমি ৰুমতে প্ৰভাইড কৰি দিওঁ সব ফেচিলিটি আছে গাইজ আপোনালোকে এবাৰ ভিজিট কৰিব পাৰে হোটেল জাহ্নবীত আপোনাৰ কেনেকুৱা অনুভৱ কৰে সেইবিলাক চাব পাৰে তো গাইজ এতিয়া ইয়াত আমাৰ বাইদেউ বহি আছে এইটো ৰবীনা বাইদেউ আমি একেলগে কাম কৰোঁ গাইজ আৰু আমাৰ এজন হেৰি আছে ছুপাৰভাইজাৰ আছে বাইদেউ নতুনকৈ জইন কৰিছে তাই এতিয়া লিভত মানে তাই ৰেষ্টত গৈছে আৰু ৰাতিপুৱা 6টাত আহিছিল আৰু এইটো আপোনালোকে চাব পাৰে আমাৰ লবিটো এইটো হোটেল জাহ্নবীৰ লবিটো আৰু এতিয়া ফোন আহিছে গাইজ ইয়াৰ পৰা আমি অৰ্ডাৰ লৈ ফোনটোৰ পৰা আৰু ইয়াত আমাৰ চেক ইন চেক আউট ইয়াৰ পৰা কৰা হয় চব অৰ্ডাৰ ইয়াতে লোৱা হয় গাইজ আপোনালোকে এবাৰ ভিজিট কৰক চাওক কেনেকৈ অনুভৱ হয় আপোনালোকৰ আৰু বাকী চব দেখাই আছোঁ আপোনালোকক কেনেকুৱা ফেচিলিটি ৰুমবিলাক দেখাই আছোঁ আপোনাক চব কিছু দেখাই আছোঁ গাইজ শুনি থাকক